এয়া হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জীৱনকালৰ সৃষ্টি কৃষ্টি আৰু আৱাসস্থান দুজনা গুৰুৰ মিলন ক্ষেত্ৰ বুলি খ্যাত গণকুচি সত্ৰ। এই সত্ৰখনত তেৰাৰ জীৱনকালৰ 18 বছৰ 6 মাহ কাল কটাইছিল। বাৰাদিৰ পৰা পাটবাউসীলৈ নিতৌ গুৰুসেৱা কৰিবলৈ আহোঁতে তেৰাৰ বৰ কষ্ট হৈছিল। আৰু সেই দেখি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এতোলা সোণ দি এজন গণকৰ পৰা 4 পুৰা মাটিৰ বাৰী এখন কিনি তাত ঘৰ সজাই মাধৱক থাকিবলৈ দিলে। এইখিনি ঠাইতে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই তেৰাৰ হিয়াৰ আমঠু স্বৰূপ গণকুচি সত্ৰখন নিজ হাতে প্ৰতিষ্ঠা কৰিছিল। এয়া হৈছে মূল নামঘৰ, য'ত মহিলাৰ প্ৰৱেশ নিষেধ। এয়া হৈছে শ্ৰীৰামতৰ ভীতি। এয়া হৈছে গণকুচি সত্ৰৰ যোগমোহন ঘৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ শৰীৰ লীন হৈ যোৱাৰ ফলত এটা গুটিৰ সৃষ্টি হৈছিল আৰু গুৰুৰ আদেশ মৰ্মে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে সেই গুটিটো এই ঠাইখিনিত ৰোপণ কৰি থৈছিল আৰু সেই গুটিটোৰ পৰাই এই ৰঙিয়াল ফুলখিনি সৃষ্টি হয় যি আজিও বিদ্যমান। এই ফুলখিনিয়ে গুৰু দুজনাক ভকত বৈষ্ণৱ সমাজৰ মাজত চিৰদিন জিলিকাই ৰাখিব। এয়া হৈছে শ্ৰী শ্ৰী ৰামতাৰ ভীতি। এয়া হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ব্যৱহাৰ কৰা পাটনাদ। এয়া হৈছে গণকুচি সত্ৰৰ দৌল গৃহ। ইয়াত শ্ৰীকৃষ্ণৰ অনন্ত শয়ন নিৰ্মাণ কৰা হ'ব। বৰ্তমান এইটো অৰ্ধনিৰ্মিত অৱস্থাত আছে।